Hello guys, good morning to all of you. আপোনালোক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা বিচনাখন ৰাতিপুৱা উঠি আকৌ নিজে ঠিক কৰি ল'ব লগা হৈছে। ঘৰত থাকিলেতো মা নিজে ঠিক কৰি দিয়ে, কিন্তু বাহিৰত আছোঁ যিহেতু উপায় নাই, নিজৰখন নিজে ঠিক কৰি ল'ব লগা হৈছে আৰু। তো এতিয়া আমি ফিল্ডত আহি পালোঁ, লগত গগৈ আৰু ইফালে কছাৰী আছে। এই এখন ভৰি দাঙিয়ে আছে অলৰেডি, এক্সাৰচাইজ কৰিব লাগে বোলে। এতিয়া এক্সাৰচাইজ কৰোঁ আমি। তো এতিয়া আমাৰ এক্সাৰচাইজ কৰি হ'ল তকৰিবন। ইহঁতে অলপমান ষ্ট্ৰেচিং বাগেৰা কৰি আছে, আৰু তই চাই থাকি লাভ নাই, তই এক্সাৰচাইজ কৰগে যা, শকত হৈছে অলপমান বেছিকৈ।